এইবেলি অইন বিদ্যালয় মহাবিদ্যালয়ৰ দৰে আমাৰ আপোন মহাবিদ্যালয় চমৰীয়া আঞ্চলিক মহাবিদ্যালয়তো ছাত্ৰ একতা সভাৰ উদ্যোগত আমি মুকলি বিহুখন পাতোঁ আৰু খুব কষ্টৰে আমি মুকলি বিহুখন উদযাপন কৰিছিলোঁ আৰু সেই হিচাপত আমি ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে সেই দিনটো পাৰ কৰিছিলোঁ আৰু বলকচোন আজি কি কৰিছিলোঁ সেইসমূহ দৃশ্য আপোনালোকক দেখাই যাওঁ। পোনপ্ৰথমতে আমি বিহু বুলি এখন ফুলাম গামোচাৰে আমি পতাকা উত্তোলন কৰোঁ আৰু পতাকা উত্তোলন কৰে আমাৰ মহাবিদ্যালয়ৰ সভাপতি তপন মজুমদাৰ ছাৰে। আৰু যোৱা 14 এপ্ৰিল তাৰিখে যি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল, তাত আমি আমাৰ গাঁৱৰ 13গৰাকী ছোৱালীয়ে যোগদান কৰিছিলোঁ আৰু সেই 13গৰাকী ছোৱালীৰ প্ৰায় গোটেইকেইজনী ছোৱালী আমাৰ মহাবিদ্যালয়ৰ আছিলে। গতিকে আমাৰ মহাবিদ্যালয়ত আমাক মাতি নিপিনে আমাক গোটেইকেইগৰাকীকে ধুনীয়াকৈ সম্বৰ্ধনা জনোৱা হয়। माना कि मुश्किल है सफर पर सुन ओ मुसाफिर हो, कहीं अगर तू रुका तो मंजिल आएगी ना फिर। कदम कदम मिलाए जा, गगन गगन झुकाए जा, रख हौसला कर फैसला, तुझे वक्त बदलना है। डरना तो बंदया, रुकना तो बंदया, राह पे चल बंदया। डरना तो बंदया, रुकना तो बंदया, राह पे चल बंदया। ইয়াৰে পিছত আমি 13গৰাকী বিহুৱতীয়ে একেলগতে ৰিণিকি ৰিণিকি শীৰ্ষক গীতটিত নৃত্য প্ৰদৰ্শন কৰোঁ। ইয়াৰে পিছতে আমাৰ মহাবিদ্যালয়ৰ এটা দল আছিলোঁ আমি, সেই দলটোৱে ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিলোঁ আৰু বেছি জমনি কথা এইটোৱে হ'ল যে আমাৰ মেমেও মানে নিজকে ৰখাব নোৱাৰি পিনে আমাৰ মাজত সোমাই গ'ল। হয়তো মেমে আমাৰ লগত মিলাব নোৱাৰিলে, কিন্তু ভাল লাগিছিলে কিবা এটা, যিহেতুকে মেম নাজানিও আমাৰ মাজত সোমাই পিনে ধুনীয়াকৈ নাচিছে, ফূৰ্তি কৰিছে অকণমান। বলকচোন চাই থাকক।
অৱশেষত সকলোৱে একেলগে লগ হৈ পিনে বিহু নাচি আজিৰ মানে মুকলি বিহুটো আমি সমাপ্ত কৰিলোঁ আৰু খুব ভাল লাগিলে সকলোৱে একেলগে লগ হৈ অকণমান টাইম ফূৰ্তি কৰিলোঁ ধেমালি কৰিলোঁ Bihu